কোৱা নাই মানে আলোচনা এটা হ'লে ভাল আছিলে আলোচনা হোৱাই নাই ন তোমালোকৰ সম্পৰ্কটোৰ কথা সম্পৰ্ক নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ এটি ভিডিঅ'লৈ আজি এই ভিডিঅ'টোত আপোনালোকক বৰ্তমান জনপ্ৰিয় সুপা সুপি ৱেব ছিৰিজখনত সংগীতাৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকী আচলতে কোন হয় প্ৰকৃত নাম কি বৰ্তমান কি পঢ়ি আছে আৰু কাৰ লগত ৰিলেশ্যনশ্বিপত আছে এই সকলোবোৰ কথা জনাম গতিকে ভিডিঅ'টো শেষলৈকে চাব সংগীতাৰ প্ৰকৃত নাম হৈছে বৈভৱী গোস্বামী তেওঁ জন্ম হৈছিল 17 ছেপ্টেম্বৰ তাৰিখে যোৰহাট জিলাৰ হাটকুছি সত্ৰত তেওঁ দেউতাকৰ নাম হৈছে দেৱজিৎ গোস্বামী আৰু মাকৰ নাম হৈছে মৌচুমী মহন্ত গোস্বামী বৈভৱী গোস্বামী হাইট হৈছে 5.6 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 52 কেজি এপ্ৰক্স বৈভৱী গোস্বামীৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ যোৰহাট জেবি কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বৈভৱী গোস্বামীৰ প্ৰফেশ্যন হৈছে এক্টিং তেওঁ সৰুৰে পৰা অভিনয়ৰ লগত জড়িত তেওঁ সুপা সুপি ৱেব ছিৰিজখনত অভিনয় কৰাৰ আগতে ৰাবানী ছয়ামৰ জনপ্ৰিয় 13 শ্বৰ্ট ফিল্মখনতো অভিনয় কৰিছিল ইয়াৰ উপৰিও তেওঁ বহুকেইটা জনপ্ৰিয় অসমীয়া ভিডিঅ' ছঙত অভিনয় কৰিছে বৈভৱী গোস্বামীৰ ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ গ'লে বৰ্তমান তেওঁ ছিংগুল বৰ্তমান তেওঁ কাৰোৰ সৈতে প্ৰেমৰ সম্পৰ্কত নাই সো বন্ধুসকল ইমানেই আছিল বৈভৱী গোস্বামীৰ প্ৰকৃত পৰিচয় আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব কিয়নো মোৰ নতুন ভিডিঅ'বিলাকৰ আগতীয়াকৈ আপডেট পাই থাকিবৰ কাৰণে